অতিভক্তি চোৰৰ লক্ষণ সত্ৰাধিকাৰৰ পুত্ৰই সত্ৰৰ সুনামত হানিলে কালিমা পবিত্ৰ সত্ৰ কিন্তু অভিযোগ গুৰুতৰ শিৱসাগৰত সংঘটিত কবলৈ লাজ লগা ঘটনা ঐতিহাসিক হলগুৰি সত্ৰক কেন্দ্ৰ কৰি উন্মোচিত হৈছে এক চাঞ্চল্যকৰ আৰু লজ্জাজনক অভিযোগ নাবালক ভাওনা শিল্পীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ডেকা সত্ৰাধিকাৰৰ পুত্ৰ কীৰ্তিকমল দেৱ গোস্বামীক এই ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অভিযোগ 4 বছৰৰ নিৰ্যাতনৰ অভিযোগ ব্লেকমেইলৰ অভিযোগ আপত্তিজনক ভিডিঅ' সংৰক্ষণৰ ভুক্তভোগী নাবালক ভাওনা শিল্পী অভিযোগ অনুসৰি বিগত 4 বছৰ ধৰি ভাওনাত মহিলাৰ ভাও লোৱা এজন পুৰুষ শিল্পীক ক্ৰমাগতভাৱে অপকৰ্ম কৰি আহিছিল এইজন কীৰ্তিকমল দেৱ গোস্বামীয়ে 15 বছৰ বয়সৰ পৰাই ভুক্তভোগী কিশোৰ শিল্পীগৰাকীক নিজৰ বিকৃত ভাৱনাৰ বলি সজাই কীৰ্তিকমলে চলাই আহিছিল জঘন্য কৰ্ম নিজৰ কুকৰ্ম ঢাকিবলৈ লগতে ভুক্তভোগীক ব্লেকমেইল কৰিবলৈ কিশোৰজনৰ কিছুমান আপত্তিজনক ভিডিঅ' নিজৰ মোবাইলত বন্দী কৰি ৰাখিছিল কীৰ্তিকমল দেৱ গোস্বামীয়ে পৰৱৰ্তী সময়ত ভয় ভাবুকিৰে সমগ্ৰ ঘটনাক গাপ দিয়াৰো চেষ্টা চলাইছিল এইগৰাকী অভিযুক্তই 4 বছৰ ধৰি চলাই অহা নিৰ্যাতনত অতিষ্ঠ হৈ অৱশেষত ভুক্তভোগী ভাৱৰীয়াজনে আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হয় 7 ঘণ্টা জেৰা তাৰ পিছতে গ্ৰেপ্তাৰ POCSO আইনৰ অধীনত ৰুজু হল গোচৰ ঘটনা সন্দৰ্ভত এজাহাৰ লাভ কৰাৰ পিছতেই মঙলবাৰে একচনত নামি পৰে শিৱসাগৰ আৰক্ষী প্ৰায় 7 ঘণ্টা ধৰি চলোৱা তীব্ৰ জেৰাৰ অন্তত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কীৰ্তিকমল দেৱ গোস্বামীক ঘটনাক লৈ সংবাদমেল ৰাইজৰ ঘটনাটো বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি প্ৰতিক্ৰিয়া ৰাইজৰ হাজৰিকা উপাধিৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে অভিযোগ একাংশ ৰাইজৰ কীৰ্তিকমল দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰ নহয় বুলিও স্পষ্টীকৰণ হলগুৰি ৰাইজৰ কিন্তু গোচৰটো বৰ্তমান তদন্তাধীন আৰু আদালতে দোষী সাব্যস্ত নকৰালৈকে অভিযুক্তক আইনগতভাৱে অভিযুক্ত বুলিহে গণ্য কৰা হৈছে নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক